নমস্কাৰ বন্ধুসকল, মই মোৰ ইউটিউব চেনেল সুন্দৰ সৃষ্টিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুদিনৰ পাছত এটা ভিডিঅ' দিম বুলি মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। মই বৰ্তমান আহি উপস্থিত হৈছোঁ শিৱসাগৰ জিলাৰ এক বিশেষ পৰ্যটনস্থলীলৈ মই আহি উপস্থিত হৈছোঁহি। আৰু আপোনালোকক এইখিনিতে মই জনাব বিচাৰিছোঁ, শিৱসাগৰৰ পৰ্যটনস্থলী বুলি ক'লে আমাৰ সাধাৰণতে মনলৈ আহে জয়দৌল, শিৱদৌল, শিৱসাগৰ পুখুৰী, জয়সাগৰ পুখুৰী, ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ ইত্যাদিবিলাক আমাৰ মনলৈ আহে। কিন্তু তাৰ মাজতো আমি এটা সুন্দৰ পৰ্যটনস্থলী আমি মিছ কৰি যাওঁ, যিটো সাধাৰণতে যিসকল প্ৰকৃতিপ্ৰেমী বা পশু পক্ষী যিসকলে ভাল পায় সেইসকল লোকে কিন্তু সাংঘাতিক ধৰণে মিছ কৰে সেইডোখৰ স্থান। হয়, আপোনালোকে ঠিকেই অনুমান কৰিব পাৰিছে। মই ক'ব বিচাৰিছোঁ শিৱসাগৰ নগৰৰ পৰা প্ৰায় ৬-৭ কিলোমিটাৰ দূৰত থকা ঐতিহাসিক পহুগড়ৰ কথা। মোৰ পিছফালে এইখন হৈছে জেৰেঙা পথাৰ। এই জেৰেঙা পথাৰৰ ইতিহাসৰ সম্পৰ্কে আপোনালোকে নিশ্চয় জানে। এই জেৰেঙাৰ পথাৰতেই স্বৰ্গদেউ চুলিকফাই লালুখোলা বৰফুকনৰ কুমন্ত্ৰণাত পৰি মহাসতী জয়মতীক অতি নিৰ্মমভাৱে হত্যা কৰিছিল। আৰু কিয় হত্যা কৰিছিল আপোনালোকে সকলোৱে জানে। আৰু সেই মহাসতীগৰাকীৰ তেখেতৰ যি কৰুণ বিননি, সি সঁচাকৈ এতিয়াও আমাক ৰিঙিয়াই থাকে, আমাৰ সকলোৰে মনত এতিয়াও দুখ দি থাকে। এনেকুৱা এডোখৰ পবিত্ৰ স্থানত আহি মই উপস্থিত হৈছোঁহি। আৰু ইয়াৰ কাষতেই আপোনালোকক আজি মই লৈ আহিছোঁ। ইয়াৰ কাষতেই আছে মই আপোনালোকক আজি দেখুৱাবলৈ লৈ অনা সেই ঐতিহাসিক পহুগড়। দৰ্শকসকল, এয়া পহুগড়ৰ পাৰত মই দেখিবলৈ পাইছোঁ কিছুমান যুৱক যুৱতী আহি বনভোজ খাইছে। অলপ দেখুৱাই যাব বিচাৰিছোঁ। কি নাম তোমালোকৰ? ঘৰ ক'ত? পাহিগাঁও ন? বৰ বেছি দূৰ নহয়, ইয়াতে ন? অঁ, তোমালোক পঢ়ি আছা? অঁ, কি পঢ়ি আছা তোমালোকে? অঁ, হয় নি? ক'ত পঢ়িছা? অঁ, হয় নি? তোমাৰ নামটো কি? অঁ, বৰ ধুনীয়া নাম। কি হ'ব আজি খানা? অঁ, মাংস ভাত হ'ব ন? ঠিক আছে। এজনক দেখাইছোঁ। নাম কি তোমাৰ? বন্ধুসকল, মোৰ লগত এতিয়া উপস্থিত আছে এজন বিশেষ ব্যক্তি। সেইজন হৈছে মই কৈছোঁ সাংঘাতিক ধৰণে এজন প্ৰকৃতিপ্ৰেমী লোক। তেখেতক মই আপোনালোকক অলপ চিনাকি কৰাই দিম। চিনাকি কৰি দিয়াৰ লগতে তেখেতৰ মই এটা চমু পৰিচয় মই আপোনালোকক দিব বিচাৰিছোঁ।
এজনে হৈছে সেইজন ব্যক্তি, এখেত হৈছে মেছাগড়ৰ মহানন্দ বৰগোহাঁই। এখেতে বৰ্তমান নগাঁও ঢিঙৰ কে বি হায়াৰ ছেকেণ্ডেৰী তেখেত বৰ্তমান বিষয় শিক্ষক। এখেতে পশু পক্ষীৰ ওপৰত, প্ৰকৃতিৰ ওপৰত বিভিন্ন ধৰণৰ তেখেতে ৱাইল্ড লাইফ কাম কৰি আছে আৰু অধ্যয়ন কৰিছে যথেষ্ট, আৰু চৰাই চিৰিকটিৰ বিষয়ে যথেষ্ট অধ্যয়ন কৰিছে। তেখেতৰ পৰা এতিয়া কিছুমান কথা মই জানিবলৈ চেষ্টা কৰিম আৰু যিটো বিষয়ে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। মহানন্দ দা, মই আপোনাক দুটামান কথা মই ৰাইজৰ জ্ঞাতাৰ্থে মই আপোনাক সুধিব বিচাৰোঁ। ধৰক আমাৰ ইয়াতে পৰিভ্ৰমণকাৰী চৰাই কেনেকুৱা চৰাই আহে, কিমানমান আহে, আৰু এই গোটেই ঠাইডোখৰ কিয় বিখ্যাত? ধন্যবাদ ঋতুৰাজ। এই পহুগড় আমাৰ জয়সাগৰ পুখুৰী আৰু শিৱসাগৰ পুখুৰী এই দুটাৰ একেবাৰে কাষৰতে থাকে, আৰু সেই হিচাপে আমি জানো যে জয়সাগৰ পুখুৰী আৰু শিৱসাগৰ পুখুৰী IBA অৰ্থাৎ ইম্পৰ্টেণ্ট বাৰ্ড এৰিয়া হিচাপে ঘোষণা কৰা হৈছে। আৰু ইয়াতে থলুৱাৰ উপৰিও এই মানে শীতৰ সময়খিনিত, শীতকালত বিভিন্ন ধৰণৰ পৰিভ্ৰমী পক্ষীৰ আগমন ঘটে। আৰু মূলতঃ এই আমাৰ পানীদিহিং, জয়সাগৰ, শিৱসাগৰ আৰু এই পহুগড় আৰু ইয়াৰ লগতে আছে গৌৰীসাগৰ, এই গোটেই অঞ্চলটোত এই ডাঙৰ ডাঙৰ যিকেইটা জলাশয় আছে, এই জলাশয়কেইটাক লৈ পেলাই এই পৰিভ্ৰমী পক্ষীবিলাকৰ এটা ধুনীয়া আৱাসস্থলী গঢ় লৈ উঠিছে। ইয়াতে বেছিভাগ আছে আমাৰ বাৰ হেডেড মানে গুজ আৰু যিটো আমি গ্ৰে লেগ গুজ বুলি কওঁ, এই দুটা। পৰিভ্ৰমী পক্ষীৰ ভিতৰত এইকেইটা ডাঙৰ হাঁহজাতীয় পক্ষীৰ বাদ দি আমি যদি চাওঁ, ইয়াতে আমি চাকৈ চুকুৱা পাওঁ, যিটো আমি ৰুডিচিয়েল ডাক বুলি কয়। ইয়াৰ উপৰিও আছে আমাৰ নৰ্থাৰ্ণ চভেলাৰ আহে, ইউৰেছিয়ান ৱেজিয়ন আহে। ইয়াৰ উপৰিও আছে আমাৰ নৰ্থাৰ্ণ লেপউইংকেইটা আহে, লেপউইং গ্ৰে লেপউইং আহে। এনেকৈ অসংখ্য ইয়াতে আছে। আৰু ইয়াৰ থলুৱা যিখিনি আছে সেইখিনি হৈছে আমাৰ গ্ৰে হেৰন, পাৰ্পল হেৰন, তাৰপিছত ডাৰ্টাৰ আছে, আৰু যথেষ্ট সংখ্যক ইয়াতে আমাৰ কৰ্মৰেণ্ট যিবিলাক পোৱা হয়। আৰু ইয়াৰ উপৰিও এতিয়া আমি কৰ্মৰেণ্টৰ ক্ষেত্ৰত মানে যিটো গ্ৰেট কৰ্মৰেণ্ট, যিটো মাইগ্ৰেটৰী বাৰ্ডছ, সেইটো ইয়ালৈ অহা দেখিছোঁ। ইয়াতে বহুতখিনি আহে, আৰু এই গোটেইখিনি ইয়াতে কি হৈছে মানে ধুনীয়া এটা আৱাসস্থলী হিচাপে ব্যৱহাৰ কৰে। সময়খিনি ইয়াতে পাওঁ, আৰু জানুৱাৰীৰ 15 মানে তাৰিখমানলৈকে আমি ভালকৈ পাম। ইয়াত পোৱাটো নিশ্চিত। প্ৰকৃতিপ্ৰেমী মহানন্দ বৰগোহাঁইৰ পৰা আৰু জানিব পাৰিছিলোঁ যে ছাউথ এছিয়া, ইউৰোপ, চাইবেৰিয়া আদিৰ পৰা পৰিভ্ৰমণ কৰা চৰাইসমূহৰ ভিতৰত মূলতঃ আছিল গ্ৰেলেগ গুজ, বাৰ-হেডেড গুজ, ৰুডি চালডাক, স্পট বিল্ড ডাক, নৰ্দাৰ্ণ চেভেলাৰ, ইউৰেছিয়ান ৱেজিন, কটন পিগমি গুজ, লেচাৰ হুইচলিং ডাক, গ্ৰীণ চেংক, বুটাটিগাল, হেন হেৰিয়াৰ, এডজুষ্টেণ্ট ষ্টক আদি কৰি শ প্ৰজাতিৰ মনোমোহা চৰাই। ইয়াৰ মাজতেই পহুগড়ৰ বিষয়ে জানিবলৈ লগ ধৰিছিলোঁ শিৱসাগৰৰ এজন বিশিষ্ট বুৰঞ্জীবিদক। আহকচোন তেখেতক লগ পাই জানিবলৈ চেষ্টা কৰোঁ পহুগড়ৰ ইতিহাসৰ সম্বন্ধে। সুখী হৈছোঁ যে আমাৰ মাজত এই মুহূৰ্তত লগ পাইছোঁ বিশিষ্ট ইতিহাসবিদ, বুৰঞ্জীবিদ নবীন বুঢ়াগোহাঁই ডাঙৰীয়া আমাৰ লগত আছে। এই নবীন বুঢ়াগোহাঁই ডাঙৰীয়াৰ মুখেদি জানোচোন আহক আমাৰ এই ঐতিহাসিক পহুগড়ৰ ইতিহাসৰ বিষয়ে। নমস্কাৰ। যিটো ঐতিহাসিক পহুগড় আপোনালোকে ভিডিঅ'টো দেখিছে পহুগড়ৰ বিষয়ে, এই পহুগড়টো স্বৰ্গদেউ আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহ ইয়াক নিৰ্মাণ কৰিছিলে এখন ঐতিহাসিক চিৰিয়াখানা হিচাপে, আৰু ই 120 পুৰা মাটি জুৰি আছিলে। আৰু ইয়াত চওৰা পুখুৰী খন্দা হৈছিলে। চওৰা পুখুৰী মানে 24টা পুখুৰী, এক কোণাত 4টা থাকে, 6 4 24। আৰু এই চওৰা পুখুৰীৰ বিভিন্ন ধৰণৰ মাছ কাছ তাত পোৱা গৈছিলে, আৰু তাত অসংখ্য চৰাই আহিছিলে। আৰু এই পুখুৰীৰ যিকেইটা পাৰ আছিলে, ডাঙৰ ডাঙৰ আহল বহল পাৰ, সেই পাৰবোৰত আপোনাৰ তাত জীৱ জন্তু ৰখা হৈছিলে। তাত সৰ্পকলকো স্থান দিয়া হৈছিলে। বিভিন্ন জীৱ জন্তু, পশু পক্ষীটো অনবৰত আহিয়ে থাকে তালৈ। আৰু এই গোটেই পহুগড়টোৰ চাৰিওফালটো যিটো অংশ, তাৰ যিটো বাউণ্ডেৰীত এটা খাল খনা হৈছিলে। খাল মানে ইফালৰ পৰা ডিমৌ নদীখন বৈ আহিছে পূবৰ ফালৰ পৰা, আৰু সেই ডিমৌ নদীখন চাৰিওফালে বোৱাই দিয়া হৈছিলে, যাতে সেই খালটো জঁপিয়াই কোনো পশু পক্ষী বা পশু যাব নোৱাৰে। আৰু এই পহুগড়লৈ পূব ফালৰ পৰা প্ৰৱেশ কৰা হৈছিলে, বিশেষতঃ আমাৰ তলাতল কাৰেংঘৰৰ ফালৰ পৰা। আৰু ডিমৌ নদীয়েদি নাও লৈ অহা হৈছিলে। নাও আহি তাতে বস্তুখিনি চাইছিলে, আৰু বিভিন্ন আমাৰ যিবোৰ দৰৱ জাতি আছিলে, দৰৱ জাতি লগা হয় তাত
সাপৰ প্ৰয়োজন হয় বা সাপৰ বিষৰ প্ৰয়োজন হয় বা অন্যান্য যিখিনি প্ৰয়োজনীয় বস্তু আছিলে। আৰু সেই সময়ত যি আহোম স্বৰ্গদেউসকলে জানিছিলে যে যি নেচাৰ, যি প্ৰকৃতিক আমি সুৰক্ষা কৰিব লাগে, সুৰক্ষিত কৰি ৰাখিব লাগে। সেইকাৰণে জীৱ জন্তুবোৰ তেওঁলোকে সুৰক্ষিত কৰি ৰাখিবলৈ যত্ন কৰিছিলে। আৰু এইটো সম্ভৱতঃ এছিয়াৰ প্ৰথমখন এখন চিৰিয়াখানা বুলি আমি ক'ব পাৰোঁ। বহুত ধন্যবাদ দাদা, আপোনাক লগ পাই ভাল লাগিলে। হৌৱা এয়াই হৈছে সেয়া পহুগড়। কেৱল চৰাই চিৰিকটিৰ কোলাহল। আপোনালোকে নিশ্চয় দেখিছে যে কেওফালে লাখ আপোনাৰ হাজাৰ চৰাই চিৰিকটি, হাজাৰ। আপুনি ভাবিব নোৱাৰা ধৰণৰ। আহিলে গম পাব যে কিমান চৰাই চিৰিকটি, আৰু গোটেই স্থানডোখৰত চৰাই চিৰিকটিৰ চিঞৰৰ বাদে আৰু একো শুনিবলৈ নাপায়। আপোনালোকে যদি মোৰ কেমেৰাই যদি ৰেকৰ্ডিং কৰিছে তেনেহ'লে আপোনালোকে নিশ্চয় শুনিবলৈ পাইছে কেৱল চৰাই চিৰিকটিৰ মাত। ইয়াত আপুনি কোনো গাড়ী শব্দ শুনিবলৈ নাপায়, কোনো মিউজিক ছিষ্টেমৰ শব্দ শুনিবলৈ নাপায়, কেৱল চৰাই চিৰিকটি মাত। এটা সাংঘাতিক ধৰণৰ নান্দনিক দৃশ্য। আৰু যিয়ে প্ৰকৃতিপ্ৰেমী, মই আগেও কৈছোঁ, যি চৰাই চিৰিকটি ভাল পায়, এই স্থানডোখৰ কিন্তু তেখেতলোকৰ কাৰণে একেবাৰে উত্তম স্থান। আপোনালোকে আহিব, শিৱসাগৰলৈ আহিলে খন্তেক এই স্থানতো আপোনালোকে উপভোগ কৰি যাব আৰু নিজৰ মনটো এটা সেউজীয়া ভাৱ লৈ জীপাল কৰি লৈ যাব পাৰিব। এইখিনিতে আৰু এটা কথা, আচৰিত ধৰণৰ কথা এটা ক'ব বিচাৰিছোঁ। আপোনালোকে শুনি আচৰিত হ'ব যে সেই সময়ত স্বৰ্গদেৱে এই পশু পক্ষীৰ কাৰণে যিডোখৰ এই স্থান তেখেতলোকে তৈয়াৰ কৰোঁতে তেখেতলোকে এটা বৰ সাংঘাতিক কাম কৰিছিল। এইটো শুনা যায় আৰু পঢ়িবলৈ পোৱা যায় যে তেখেতলোকে যি ব্যক্তিয়ে এই স্থানলৈ এবাৰ সোমাই যায়, সেই সময়ৰ কথা, সেই সময়ত যি সময়ত তেখেতলোকে নিৰ্মাণ কৰিছিল, সেই সময়ত কোনোবা ব্যক্তিয়ে যদি এই স্থানলৈ তেখেতলোক সোমাই আহে কিবা কাৰণত, কিন্তু এনেকুৱা ডিজাইন কৰি বনাই থোৱা আছিল যে তেখেতলোকে সম্পূৰ্ণ 24 ঘণ্টা ইয়াতেই ঘূৰি ফুৰিব লাগিব। তেখেতলোকে বাট উলিয়াব নোৱাৰে। সম্পূৰ্ণ 24 ঘণ্টা মাথা মাৰিহে তাৰ পাছত তেখেতলোকে ওলাই যোৱাৰ ৰাস্তাটো বিচাৰি পাব। এনেকুৱা সাংঘাতিক ধৰণৰ কৌশল তেখেতলোকে কৰিছিল, যাতে এই কাৰণে কৰিছিল কোনো ব্যক্তিয়ে যাতে সহজে এই স্থানলৈ আহি পশু পক্ষী হয়তো নিধন নকৰে, তেখেতলোকে যাতে এই ঠাই অনিষ্ট কৰিব নোৱাৰে, এনেকুৱা এটা হয়তো ভাবিয়ে তেখেতলোকে কৰিছিল। চাওকচোন আকৌ এবাৰ তেখেতলোকৰ যে জীৱ জন্তুৰ প্ৰতি থকা, পশু পক্ষীৰ থকা, প্ৰকৃতিৰ প্ৰতি থকা তেখেতলোকৰ কিমান ডাঙৰ দায়বদ্ধতা, আৰু তেখেতলোকৰ যিটো কৌশলটো কিন্তু আপোনালোকে এবাৰ কিন্তু মন কৰিবলগীয়া। এইদৰেই দিনটো পহুগড়ত কটোৱাৰ পিছত পশ্চিম আকাশত বেলি যেতিয়া লহিয়াবলৈ ল'লে, তেতিয়া পৰিভ্ৰমী পক্ষীৰ দৰে আমিও ঘৰলৈ বাট বুলিবলৈ ল'লোঁ। মনত অনাবিল প্ৰশান্তি আৰু সেউজীয়া মন লৈ ঘৰলৈ যাবৰ সময়ত এটা কথাই কিন্তু ভবাই তুলিলে। সদায় আমি মানুহে সীমা বুলি বিবাদ কৰি থকাৰ সময়ত এই মুক্তমনা পৰিভ্ৰমী পক্ষীবিলাকক জানো কোনোবা সীমাই ঢুকি পাব? এই শ্বুটিংখিনি ল'বলৈকে আজিৰ পৰা প্ৰায় 6 দিনমান আহিছোঁ এই স্থানলৈ, আৰু 6 দিনৰ পাছত প্ৰায় সামৰিছোঁ বুলি ভাবিছোঁ। আৰু আজি যিমানখিনি কৰিব পাৰিলোঁ সম্পূৰ্ণ মই ইউটিউবত আজি এডিটিং কৰি আপোনালোকৰ আগত আজি এইটো ভিডিঅ'টো দিবলৈ চেষ্টা কৰিম। ধন্যবাদ। আশা কৰিম আপোনালোকে মোৰ এই সুন্দৰ সৃষ্টি আপোনালোকে চাই থাকিব, আৰু আপোনালোকক এনেকুৱা ধৰণৰ ভিডিঅ' মই দিবলৈ চেষ্টা কৰি থাকিম। ধন্যবাদ।